মোৰ ইউটিউবৰ সকলো সদস্যলৈ মোৰ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক বৰদোৱা থানখন দেখুৱাম। এয়া মোৰ লগত আলহী দেখিছে, বৰদোৱা থানখন চাবলৈ আহিছে। মই আজি গোটেই বৰদোৱা থানখন দেখুৱাবলৈ লৈ যাম, বলক। এয়া বৰদোৱা পালোহি, কিন্তু এইটো গেটৰ ফালে নোসোমাওঁ, আগৰ গেটটোৰ ফালে সোমাম, বলক তেনেহ'লে। এয়া পালোহি আহি, এইটো গেট আহি পাই মানুহ এজনক সুধিলোঁ। লকডাউনৰ কাৰণে থান ভালদৰে খোলা নাই, এজন দুজন মানুহ আহি আছে। ভিডিঅ'টো তেনেহ'লে চাই থাকক। ভিতৰৰ পৰা বন্তি চাকি দি সেৱা কৰি আহিলোঁ। এতিয়া অলপ আলহীক এইফালে দেখুৱাওঁ বৰদোৱাখন। মন্দিৰৰ কাম চলি থকাৰ কাৰণে অলপ বাহিৰতে উলিয়াই দিছে, বাহিৰতে সেৱা কৰিলোঁ। আমি যেতিয়া সৰু আছিলোঁ, বৰদোৱা থানৰ এইফালেদি মৰা চৰাই আছিল। এটা দেখিছিলোঁ পুহি থকা। এইটো ছাইডৰ ঘৰটোত পহু আছিল, কেইটামান আগত দেখিছিলোঁ। একদম ঠাণ্ডা পৰিৱেশ, মানুহে নাই। এইবিলাক চাওক, ৱালত কি ধুনীয়াকৈ ফটো বনাই থৈছে আৰু আখৰ লিখি থৈছে। এইটো ওমটো চাওক, কিমান ধুনীয়াকৈ বনাই থৈছে। এডাল গছ চাওক, বতাহত উঘালি পৰি আছে মাটিত। আলহীক গঙা পাৰৰ ফালে নিছোঁ, অলপ সেইটো ছাইডত দেখুৱাওঁ।
এইখন চাওক গঙা কেনেকুৱা পৰিৱেশ কিমান ধুনীয়া হৈ আছে। এই মূৰ্তিটো চাওক কৃষ্ণ আৰু সাপ থকা মূৰ্তিটো কিমান ধুনীয়া। আলহীক গঙা পাৰৰ দেখুৱাই আনিলোঁ। এতিয়া দৌল মন্দিৰ চাবলৈ লৈ যাম। কাপোৰযোৰত তোমাক বৰ ধুনীয়া লাগিছে দেই। এতিয়া আলহীক দৌল মন্দিৰ চাবলৈ লৈ যাম। পালোহি দৌল মন্দিৰ। মন্দিৰত যাওঁ, সেৱাটো কৰি লওঁ। সেৱা কৰি হৈ গ'ল এতিয়া। আপোনালোকক বেলেগ বস্তু এটা দেখুৱাইছোঁ ৰ'ব। এইটো চাওক কি বস্তু, শহাপহু। দৌল মন্দিৰ ইয়াতে চাওক, শহাপহু ৱাল মাৰি কি ধুনীয়াকৈ নেট লগাই ঘৰ বনাই দিছে। শহাপহু কিমান হ'ব চাওক,
কিমান বগা বগা, চব বগা বগা শহাপহু। এইকেইটা চাওক কিমান ধুনীয়াকৈ ঘাঁহ খাই আছে। আলহীক দৌল মন্দিৰ দেখুৱাই হৈ গ'ল, এতিয়া হোটেললৈ যাওঁ, কিবা এটা খাই লওঁগৈ। হোটেল পালোহি, আলহী বোলে পৰঠা খাব, পৰঠা খাম। ভিডিঅ' বনাই আছোঁ যে এজনী ছোৱালী চাওক কিমান লাজ কৰিছে। পৰঠা দিলেহি খাম এতিয়া খাই বৈ হৈ গ'ল। ভিডিঅ'টো চাই ভাল পালে যদি লাইক এটা কৰিব আৰু নতুনকৈ আহিছে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই।